हेलो फ्रेंड्स मैं सुरजित राय वेलकाम टू माई चैनल सुरजित वर्ल्ड। मैं आसो एतिया एटा धुनिया पवित्र एखन ठाईলৈ जिखन ठाईলৈ सकलोৱে এদিন আহিব লাগে। তো মই আজি ফাৰ্ষ্ট টাইম আহিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। আগতে আহিলোঁ তাৰমানে এই ঠাইখন ইমানেই ধুনীয়া, মোৰ যিমান দূৰ সম্ভৱ অসমৰ মাজত ফাৰ্ষ্ট এইখনে হ'ব পাৰে। তো বলক আপোনালোক দেখুৱাই আছোঁ। আৰু ইয়াৰ ভিতৰত বহুত কিবা কিবি আছে, মন্দিৰ আছে, কালী মন্দিৰ। তো এতিয়া বোধহয় পূজা চলি আছে। তো বলক আপোনালোক আগত ফাৰ্ষ্ট টাইম পূজাত দেখুৱাই লওঁ, পিছত শ্মশানখন বঢ়িয়াকৈ ধুনীয়াকৈ দেখুৱাই দিম। তো বলক ভিডিঅ'টো বৰষুণৰ মাজতে মই ভিডিঅ' বনাই আছোঁ আপোনালোক দেখাৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাব অনুৰোধ থাকিলে। মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, ওচৰত থকা বেল বটনটো প্ৰেছ কৰি মোক ছাপোৰ্ট কৰিব। তো বলক ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। এই ঠাইখিনি হ'ল খাৰুপেটীয়া চুকা ডাঙৰ কালী মন্দিৰ আৰু লগত লাগি আছে শ্মশান। তো এইখন চাওক, এখন ফাৰ্ষ্ট মন্দিৰ। কি মন্দিৰ হয় এখন মই আপোনালোকক দেখুৱাই আছোঁ। ভাগ্যটো ইমানেই ভাল, ইয়াত আহি পেলাই মন্দিৰত আহি ভগৱানৰ আশীৰ্বাদ পাই গ'লোঁ। তো প্ৰসাদ পাই গ'লোঁ, আশীৰ্বাদ পালোঁ, প্ৰসাদ পাই গ'লোঁ। তো এতিয়া বলক আগৰ ফালে আগবাঢ়োঁ। এতিয়া আমি আগবাঢ়োঁ এখন কালী মন্দিৰলৈ। এইখন কালী মন্দিৰ কলকাতাত থকা বহুত জনপ্ৰিয় কালী মন্দিৰ হয়, দক্ষিণেশ্বৰ কালী মন্দিৰ। তো মই যিখন দেখুৱাই আছোঁ ইয়াৰ লগত এইখন একদম ছেম টু ছেম মিলি যায়। তো বলক আপোনালোক মন্দিৰটো ভালকৈ দৰ্শন কৰাই দিওঁ। তো বলক এইফালে মন্দিৰটো। এইখন মন্দিৰ দক্ষিণেশ্বৰত থকা যিটো কলকাতা মন্দিৰ আছে সেইখনৰ লগত ছেম টু ছেম বনাইছে, একদম বঢ়িয়া। অসমত এইটোৱে এখন বঢ়িয়া ধুনীয়া মন্দিৰ হয়, যিখন কলকাতাত আছে, ছেম টু ছেম ইয়াতো আছে। তো বলক ভিতৰলৈ। আৰু সোমোৱা সময়ত দেখা পাব ওচৰত ধুনীয়াকৈ গাৰ্ডেন বনাই ৰাখিছে, কিন্তু ফুল চুল নাই যদিও জেগাখিনি বহুত ধুনীয়া লাগিছে। ইয়াত আহি পেলাই দেখা পালোঁ এখন পুখুৰী আছে। ইয়াত চাগে মা তাৰাই গা ধুৱে। তো যেনেকুৱা কলকাতাৰ মন্দিৰ দেখা পাইছোঁ তাতো এনেকুৱা এখন পুখুৰী আছে, আৰু ইয়াতো ছেম টু ছেম আছে। আৰু চাওক এখন এনেকৈ বহুত কেইখন চেয়াৰ বনাই ৰাখিছে, আপোনাৰ চিমেণ্ট দি বনাই ৰাখিছে, বহুত ধুনীয়া লাগিছে ঠাইখিনি। আৰু ইয়াত যদি আহে টাইম পাছ কৰিবৰ কাৰণেও বহুত ভাল লাগিব, কাৰণ ঠাইখিনি ইমানেই ধুনীয়া। আৰু চাওকচোন চাৰিওফালে একদম বঢ়িয়া ঠাই হয়। আৰু নদীৰ পুখুৰী পানীবিলাক চাওক কি ধুনীয়া। ইয়াত আহি পেলাই বহুত শান্তি লাগি আছে মনটো। যদি ভাবে আহিম বুলি আহিব পাৰে, বহুত ধুনীয়া আছিল ঠাইটো। তো ভাল লাগি আছে। আৰু বহুত কিবা কিবি আছে। এতিয়া মন্দিৰত সোমাই আছোঁ। তো বলক মন্দিৰলৈ, মা কালী মন্দিৰলৈ। এইখন মন্দিৰৰ দুৱাৰ গেট আছে সোমোৱাৰ কাৰণে, কিন্তু এইখন বন্ধ আছে। তো আমি সেইখনলৈ ডাইৰেক্টলি সোমাই যাম ভিতৰলৈ। তো বলক আহক ভিতৰলৈ। এইখনেই হৈছে পবিত্ৰ মন্দিৰ এখন মা তাৰাৰ। আৰু এইখন মন্দিৰৰ প্ৰতিষ্ঠা বহুত আগতে হৈছে, মোৰ জন্মৰ আগতে। এইটো 1976 চনত হৈছিল চাগে। এখন 1976 চনত প্ৰতিষ্ঠা কৰিছে। আৰু এইজন এজন বহুত ডাঙৰ কোম্পানীৰ মালিক হয়। এই মন্দিৰটো এজন বহুত ধাৰ্মিক মানুহ এজনে, স্বৰ্গীয় কুশল কুশৱাহা, এই মন্দিৰখন তেওঁ প্ৰতিষ্ঠা কৰিছিলে। আৰু তেওঁ এতিয়া নাই, কিন্তু তেওঁ নাই যদিও মন্দিৰটো বহুত ভাল। যিজনে আহি পেলাই দেখা পাব তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ এজন বিল ফেক্টৰী মালিক আছিলে। মোৰ জন্মৰ আগত মন্দিৰটো হৈছিলে। তো এতিয়া চাওক মন্দিৰটো কি ধুনীয়াকৈ বনাইছে। মই মন্দিৰ চাৰিওফালে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। তো চাই লওক। এনেকুৱা মন্দিৰ অসমত বোধহয় কমে দেখা পাব, যিখন নেকি মোৰ জন্মৰ আগত। নতুনতো বহুত দেখা পাই আছে, যেনেকৈ পাণবাৰী কালী মন্দিৰ দেখিছিলোঁ, মোৰ ভিডিঅ' চাই ল'ব, তাতে পাণবাৰী কালী মন্দিৰটো আছিল। আৰু এইখন নেক্সট কালী মন্দিৰ, যিখন মই আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক দেৱালবিলাকত কি ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাই ৰাখিছে। এইচ ইজ ছেম টু ছেম মানুহ নিচিনা। চাওক কেনেকৈ বনাই ৰাখিছে। ইয়াতে চাওক ৰামকৃষ্ণদেৱক দেখা গৈ আছে। ৰামকৃষ্ণদেৱে মা কালীক বনাই আছে মাটি দি বনাই আছে। চাওক কি ধুনীয়াকৈ বনাই আছে। আৰু ইমান ধুনীয়াকৈ নিখুঁতভাৱে বনাইছে,
মানে ভাবিব লাগে কথা চাওক মা কালী মূৰ্তিটো ইমানেই সৰু বনাইছে তথাপি চাওক ইমান স্পষ্ট ইমান ক্লিয়াৰ চাওক ভালকৈ চাওক মই একদম ওচৰৰ পৰা দেখুৱাই আছোঁ মাৰ মূৰ্তিটো দেখাত ডাঙৰ দেখা পাই আছে আপোনালোকে কিন্তু ডাঙৰ নহয় বহুত সৰু মোটামুটি ধৰক 1 ফুটমান হাইট হ'ব মাত্ৰ ইয়াতে চাওক ৰামকৃষ্ণদেৱে ধুনীয়াকৈ মূৰ্তিটো বনাই আছে মানে মা তাৰাৰ মূৰ্তি ইমান নিখুঁতভাৱে বনাই আছে চাওক আৰু বহুতো আছে ব্লক মই আপোনালোকক দেখুৱাই আছোঁ চাওক বাবা ৰামকৃষ্ণদেৱে মা তাৰাক খুৱাই আছে নিজে হাতেৰে খুৱাই আছে চাওক ইমান ধুনীয়াকৈ মূৰ্তিটো বনাইছে ইয়াত মা তাৰা থিয় দি আছে তলত বাবা ভৰণত আছে চাওক ইমান ধুনীয়াকৈ বনাইছে মানে বহুত নিখুঁতভাৱে বনাইছে একদম বহুত ধুনীয়া লাগিছে কৃষ্ণদেৱে খুৱাই আছে মা তাৰাক আৰু আছে আগলৈ আহক এইখন ভালকৈ চাই লওক চাওক ইমান ধুনীয়া মূৰ্তি এইখনো বহুত ডাঙৰ নহয় সৰু 1 ফুটমান হ'ব চাইজটো কিন্তু ইমান নিখুঁতভাৱে বনাইছে ক'বলগীয়া কথা ইয়াতে চাওক ৰামকৃষ্ণদেৱ আৰু তেওঁৰ স্ত্ৰী শাৰদা পিছফালে মা তাৰা আগত লৈ কি ধুনীয়াকৈ বহি আছে আৰু ইমান ধুনীয়াকৈ বনাইছে চাওক না একদম এজ ইট ইজ মানুহ বহি থকা যেন পায় চাওকচোন ইমান ধুনীয়াকৈ বনাইছে কিন্তু গ্লাছখন অলপ ঘোলা হৈ থকাৰ কাৰণে মই একজেক্টলি মানে ভালকৈ ক্লিয়াৰকৈ দেখাব পৰা নাই কিন্তু ইমান ভাল লাগি আছে মনটো বহুত শান্তি লাগি আছে চাওকচোন কি ধুনীয়াকৈ বনাইছে একজেক্ট মানুহ বহি থকা যেন পায় এনেকুৱা লাগি আছে যেন দুজনে বহি আছে একদম ৰিয়েল মানুহ আৰু পিছফালে মা তাৰা থিয় দি আছে একদম অৰিজিনেল মা তাৰা এনেকুৱা লাগি আছে আৰু আছে বলক দেখুৱাই আছোঁ ইয়াত চাওক স্বামী বিবেকানন্দ বহি আছে মা শাৰদা বহি আছে আৰু ইফালে ৰামকৃষ্ণদেৱ বহি আছে পিছফালে চাওক আসনখন যে বহাইছে কাঠত দি বনাইছে চাওকচোন কি ধুনীয়াকৈ বনাইছে মই কেৱল অনুৰোধ কৰিছোঁ অলপ ওচৰৰ পৰা দেখুৱাৰ কাৰণে চাওক ইয়াৰ আসনখন কি ধুনীয়াকৈ বনাইছে কাঠৰ দি বনাইছে একদম বঢ়িয়া লাগিছে মূৰ্তি যেন নাপায় তো বলক আগলৈ আৰু আছে দেখুৱাই আছোঁ আৰু ইয়াতে চাওক ৰামকৃষ্ণদেৱে বেৰা বান্ধি আছে আৰু মা তাৰাই কাপোৰ পিন্ধি তেওঁৰ ৰছীৰ বান্ধটো ঘূৰাই আছে চাওক কি ধুনীয়াকৈ বনাইছে চাওক চিত্ৰখন তো এইখনতো দেখুওৱা হ'ল অলপমান আৰু আগত আহক আৰু দেখুৱাইছোঁ এইজনে ৰামকৃষ্ণদেৱ হয় আৰু ইয়াত মা তাৰা থিয় দি আছে চাওক ইমান ধুনীয়া আৰু সৰু এখন ফটো ৰখা আছে মা তাৰাৰ চাওক ধুনীয়াকৈ পিছফালে চাওক বেকগ্ৰাউণ্ডটো কি ধুনীয়াকৈ বনাইছে এনেকুৱা লাগিছে যেন পিছফালে গছ এখন আছে আৰু ওচৰত ৰামকৃষ্ণদেৱ বহি আছে আৰু মা তাৰা এইফালে থিয় দি আছে একদম বহুত ধুনীয়া মন্দিৰৰ ভিতৰৰ দৃশ্য এইখিনি আছিলে তো মই এতিয়া আপোনাক লৈ যাম বাহিৰৰ ফালে আৰু চাবলগীয়া বহুত আছে আৰু মন্দিৰটো অলপমান দেখুৱাই ল'ম চাৰিওফালে দেখুৱাই লৈ আপোনাক বাহিৰলৈ যাম একদম মেইন ঠাইলৈ লৈ যাম যিখন ঠাইত সকলোৱে এদিন না এদিন যাব লাগে আৰু ঠাইখন ইমানেই ধুনীয়া ঠাই আপোনালোকক মই সেইখন আজি দেখুৱাই দিম আৰু এইখন ইমান ধুনীয়া মানে মোৰ যিমান সম্ভৱ অসমৰ মাজত এনেকুৱা ধৰণৰ ধুনীয়া পবিত্ৰ ঠাই এনেকুৱা নাই তো বলক বাহিৰলৈ এইখনেই আছিলে মন্দিৰৰ 360 ডিগ্ৰী ভিউ মানে মন্দিৰৰ কালী মন্দিৰৰ ভিতৰৰ ফালে আৰু তো বলক এতিয়া মই আপোনালোক এতিয়া আগুৱাই আছোঁ এখন মন্দিৰলৈ সেইখন বাবা ভগৱন্তৰ মন্দিৰ তো বলক সেইখন মন্দিৰ আপোনালোক দেখুৱাই দি আছোঁ আহক এইখন হৈছে বাবা ভগৱন্তৰ মন্দিৰ ইমান ধুনীয়া মন্দিৰ মানে বহুত মনটো শান্তি লাগি যায় ইয়াত অহাৰ পিছত মন শান্তি লাগিছে আৰু দিনটো আজি বহুত ভাল কিনকিনিয়া বৰষুণ হৈ আছে বতৰটো ঠাণ্ডা ঠাণ্ডা ভিডিঅ' কৰি ভাল লাগি আছে আপোনালোক দেখাব ভাল লাগিছে আৰু মন্দিৰ চব কিমান ধুনীয়া মন্দিৰ চাওক অলপমান ইয়াত আহি পেলাই দেখা পালোঁ বাবা লোকনাথৰ মন্দিৰখন এখন চাওক এইখন এখন গেট যিখন গেট পাৰ হৈ গ'লে পবিত্ৰ মানে বহুত পবিত্ৰ যিখন ঠাইলৈ সকলোৰে এদিন এদিন যাব লাগে তো বলক মই আপোনাক আজি ফাৰ্ষ্টত লৈ যাওঁ আগতে লৈ যাওঁ ইয়াৰ চাওক চাৰিওফালে চাওক কি ধুনীয়া দৃশ্য ইয়াৰ চাৰিওফালে চাওক কি ধুনীয়া দৃশ্য ওচৰৰ পৰা একদম ইফালে এইটো গাৰ্ডেন যেন পায় কিন্তু এখন গাৰ্ডেন নহয় দিয়ক এইখন এখন শ্মশান
এইখন আছে আপোনাৰ খাৰুপেটীয়া অৱস্থিত শ্মশান, যিখন বহুত ধুনীয়া, মানে গাৰ্ডেন নিচিনাই পায়। তো বলক শ্মশানৰ মেইন ঠাইলৈ লৈ গৈ আছোঁ, য'ত মানুহৰ অন্তিম সংস্কাৰ কৰা হয়। তো বলক আগলৈ। আৰু ইয়াত চাওক দেৱালত লিখা আছে কোনে কোনে কি কি কাম কৰিছে, কাৰ কাৰ নাম গোটেইখিনি দিয়া আছে। আৰু চাওক কিমান ধুনীয়াকৈ গাৰ্ডেনটো বনাই ৰাখিছে। আৰু ইয়াত দানপত্ৰ আছে। তো বলক মেইন পইণ্টলৈ, য'ত মানুহৰ লাইফৰ অন্তিম সংস্কাৰ কৰা হয়, সেইখন পবিত্ৰ ঠাই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক জিৰণি ঠাই, য'ত মানুহ ইয়াত বহিব পাৰে, বহি পেলাই সংস্কাৰটো কৰা টাইমত চাব পাৰে। আৰু এইখনে সেইখন যিখনত মানুহৰ লাষ্ট অন্তিম সংস্কাৰ কৰা হয়। ওচৰত নগ'লোঁ, অলপ দূৰৰ পৰাই দেখুৱাই দি আছোঁ। ইমান ধুনীয়া হয় ঠাইখিনি, মানে সকলোতো আহিব লাগিবই, তাৰ আগতে এদিন আহি গ'লোঁ আৰু কি, আপোনালোকক দেখুৱাৰ কাৰণে, ভিডিঅ' বনোৱাৰ কাৰণে। আৰু ইয়াত আহিলে এনেকুৱা নালাগে যে শ্মশানত আহিছোঁ গা ধুব লাগিব বুলি, একদম বহুত ধুনীয়া পবিত্ৰ ঠাই। ইয়াত আহিছোঁ গা চা ধোৱাৰ প্ৰয়োজন নাই, কিন্তু বেলেগ শ্মশানত গ'লে এনেকুৱা লাগে মানে গা চা ধুয়ে ঘৰত যাম বুলি, অলপ ভাল নালাগে। এতিয়া আহি মনটো বহুত ভাল লাগিছে, গা ধোৱাৰ কোনো প্ৰশ্নই নাহে, ইমান ধুনীয়া ঠাই। চাওকচোন চাৰিওফালে, চাওকচোন কিমান ধুনীয়া। ইয়াতে আপোনাৰ ইলেক্ট্ৰিকৰ ব্যৱস্থা নাই অন্তিম সংস্কাৰ কৰাৰ কাৰণে, ইয়াত খৰিৰ লগতে চব কৰিব পাৰি। তো চাওক গেটটো, চাওক প্ৰৱেশ গেটটো, যিফালেদি মানুহক লৈ অহা হয় অন্তিম সংস্কাৰৰ কাৰণে। তো বোলক ইয়াৰ পৰা গেটলৈকে আগবাঢ়োঁ, আৰু আপোনালোকে চাই থাকক। আৰু এটা কথা, মোৰ চেনেলত যদি নতুনকৈ কোনোবাই মোৰ আহি পেলাই মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে, আৰু এনেকুৱা ভিডিঅ' আৰু বনাই থাকিম। আৰু ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কমেণ্ট আৰু লাইক কৰি দিয়ক। তো বলক আগলৈ। কিনকিনীয়া বৰষুণৰ মাজতে মই ভিডিঅ' বনাই আছোঁ আপোনালোক দেখাৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাব অনুৰোধ থাকিলে। মন্দিৰৰ পৰা বাহিৰৰ গেটৰ ফালে আগবাঢ়াৰ সময়তে চাওক বাহিৰৰ দৃশ্যখিনি বৰ ধুনীয়া, ঠাইখিনি বহুত ধুনীয়া। আপোনালোকে আহক, ভাল লাগিব। এইখন মন্দিৰলৈ মন কৰক, কলকাতাত থকা ডাঙৰ মন্দিৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ নিচিনা ছেম বনাইছে। যদি আপোনালোকে চাইছে তো এইখন চালে দক্ষিণেশ্বৰ কালী মন্দিৰৰ কথা মনত পৰি যাব। ইয়াত আহি পেলাই বহুত ভাল লাগিল, আৰু ভাল লগাৰ কাৰণে মই ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। যদি কেতিয়াবা আহে খাৰুপেটীয়া, আহক, ইয়াতে আহি আপোনালোকৰ ভাল লাগিব, মনটো বহুত শান্তি লাগে। তো চেষ্টা কৰিলোঁ আপোনালোকৰ মনটো ভাল লগাৰ কাৰণে, মোৰ মনটো ভাল লাগিছে কাৰণে মই আপোনালোকৰ মনটো ভাল লগাৰ কাৰণে দেখুৱাৰ চেষ্টা কৰিলোঁ। কেতিয়াবা আহিলে ইয়াত আহিব, আহি পেলাই চাই যাব, বহুত ধুনীয়া ঠাই হয়। তো এতিয়া আমি ইয়াৰ পৰা বিদায় লৈ আছোঁ। এই ঠাইখিনি হ'ল অসমৰ মাজত চবচে ধুনীয়া খাৰুপেটীয়া শ্মশান। তো ইয়াতে সেৱা জনাই মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিম। তো ভাল লাগিলে মোৰ ভিডিঅ'টো চাব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগিব।